নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটা মিনি ব্লগলৈ। আজি আপোনালোকক দেখুৱাবলৈ লৈ গৈছোঁ আমাৰ মেচত কেনেকৈ আমি বজাৰ কৰোঁ, কি কৰোঁ, সকলোখিনি আজি এই ভিডিঅ'টোতে দেখাম। আপোনালোকে চাই থাকিব। আজি ৰাতিপুৱা সোনকালে উঠিয়ে ভাবিলোঁ মেচৰ বজাৰ কৰোঁগৈ, আৰু এইখন হ'ল আমাৰ মেচৰ ষ্টুলখন। আৰু ইয়াকে ভাবি সোনকালেই মোনাটো লৈ বজাৰলৈ বুলি ওলাই গ'লোঁ। আৰু লগৰটোক ক'লোঁ, বাইকখন তুমিয়ে চলোৱা। তাৰপিছত মই ভাবিলোঁ হাইড্ৰলিকখনো অকণমান দেখাই দিওঁ, কিন্তু এই হাইড্ৰলিকখনৰ ভিডিঅ' আপোনালোকে পিছত পাব। আৰু এনেকৈ আমি বজাৰলৈ বুলি ওলাই গ'লোঁ। আৰু ওলাই গৈ সি ক'লে ATMত সোমাওঁ। ATMত সোমাই সি বাৰু পইচা ওলাল, মই কিন্তু বাহিৰলৈ ওলাই গ'লোঁ। আৰু ATMৰ পৰা ওলাই আমাৰ অফিচটো আৰু ফুলবাগানৰ ৰাস্তাটো দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। আৰু তাৰপিছত আমি ডিব্ৰুগড়ৰ SS ৰোডেদি বজাৰলৈ বুলি আগবাঢ়িলোঁ। আৰু আমি বজাৰত সোমাই প্ৰথমে ল'বলৈ গ'লোঁ ছাগলী মাংস, কিয়নো আজি হ'ল ছানডে, আৰু ছানডে আমাৰ অফিচত ছাগলী মাংসটো থাকেই। আৰু ছাগলীৰ দাম দৰ ই যিহে কৰিলে, তাকে ভাবিলোঁ নিউ মাৰ্কেটৰ বজাৰখন অকণমান আপোনালোককো দেখাই দিওঁ। আৰু এই বজাৰখনত ছাগলী, ব্ৰইলাৰ, মাছ আদি সকলো পোৱা যায়। আৰু এতিয়া সি 650কৈ পাৰ কেজি ছাগলী দৰদাম কৰি ল'লে। আপোনালোকৰ সেইফালেও ছাগলীৰ দাম কিমান জনাবচোন। আৰু এতিয়া ছাগলী মাংস লৈ আমি ওলাই গ'লোঁ চব্জি বজাৰলৈ, কিয়নো আমাৰ দিনত থাকে মাছ মাংস আৰু ৰাতি থাকে নিৰামিষ। সেয়েহে আমি ভাবিলোঁ ৰাতিৰ খানাটো ফ্ৰেঞ্চবিন, সৰু আলু, মটৰ আৰু গাজৰ দি খানাটো টিপটপ কৰি দিওঁ। আৰু এতিয়া লৈছোঁ আমি গাজৰৰ কেজি 30 টকা। আপোনালোকৰ ফালে কেইটকা বাৰু জনাবচোন। তাৰপিছত আমি ল'বলৈ গ'লোঁ পনীৰ, কিয়নো মাছ মাংস নোখোৱা মানুহবিলাকক আমাৰ মেচত থাকে পনীৰ। আৰু এনেকৈ আমি বজাৰ কৰি আহি ভাত সাজ ছাগলী মাংসৰে ধুনীয়াকৈ খালোঁ। আৰু এনেকৈ ছাগলী মাংসৰে ভাত সাজ খাই এঘণ্টামান ৰেষ্ট কৰি ডিব্ৰুগড় ৰিজাৰ্ভ ফিল্ডত ক্ৰিকেট খেলিবলৈ ওলাই গ'লোঁ। আৰু এতিয়া ডিব্ৰুগড় ৰিজাৰ্ভ ফিল্ডৰ CRPF কেম্পৰ মাজেদি আমি গৈ ফিল্ডলৈ বুলি আগবাঢ়িলোঁ। আৰু ফিল্ডলৈ গৈ দেখিলোঁ ল'ৰাবিলাক দেখোন আজি অহাই নাই, কাৰণ অলপ আমি সোনকালে আহিলোঁ। তাৰপিছত ময়ো ভাবিলোঁ বল দুটা ময়ো কৰি চাওঁ। আৰু এনেকৈ এটা দুটাকৈ সকলোবোৰ ল'ৰা আহিল। তাৰপিছত আমি খেলখন খেলি সামৰণি মাৰি অলপ এক্সাৰচাইজ কৰিবলৈ সাজু হ'লোঁ। আৰু এটা ইণ্টাৰেষ্টিং কথা, এইখন ফিল্ডতে মই ইণ্টাৰভিউ মাৰি চাকৰি পাইছিলোঁ। আৰু এতিয়া এইখন ফিল্ডতে বহুত ল'ৰা ছোৱালী এতিয়াও পুলিচৰ কাৰণে প্ৰেক্টিচ কৰি আছে। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাব। যদি ভাল লাগিলে